নমস্কাৰ, এই মুহূৰ্তত জনাই আছোঁ অসমৰ প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। SB নিউজ আছামিছৰ বাবে আপোনালোকক ধন্যবাদ। এই মুহূৰ্তত আপোনালোকক দিব লৈছে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। নতুন শিক্ষানীতিৰ অনুসৰি পৃথক উত্তৰ বহি থাকিব পৰীক্ষা কাকত। ইংৰাজী আৰু গণিত বিষয়ত সমাজ বিজ্ঞানৰ পৃথক হ'ব উত্তৰ বহি। 50% অবজেক্টিভ প্ৰশ্ন থাকিব পৰীক্ষা কাকত আৰু অৰ্থাৎ 50টা 1 নম্বৰৰ প্ৰশ্ন থাকিব প্ৰশ্ন 8:45 মিনিটত 8 পৃষ্ঠাৰ অবজেক্টিভ উত্তৰ বহি দিয়া হ'ব আৰু 9:45 মিনিটত 15টা পৃষ্ঠাৰ বৰ্ণমূলক প্ৰশ্ন উত্তৰ বহি দিয়া হ'ব। এফালে ৰাজ্যত 912টা কেন্দ্ৰত অনুষ্ঠিত হ'ব এইবাৰৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। লগতে 4,23,000 ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব পৰীক্ষা আৰু 3 মাৰ্চৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা। 24 আৰু 25 ফেব্ৰুৱাৰীত 19টা বিষয়ৰ ব্যৱহাৰিক পৰীক্ষা হ'ব আৰু এইবাৰৰ নতুন নিয়মেৰে শিক্ষা অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। News this report SB News Assam.